হাই সকলোৱে ভালে আছে চাগে আপোনালোকৰ কাৰণে সৰু এটা ভিডিঅ' লৈ আহিছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আজি আমাৰ এপেক্স বেংকৰ 76তম প্ৰতিষ্ঠা দিৱস আমাৰ সমূহ সন্মানীয় গ্ৰাহক তথা শুভাকাংক্ষীলৈ শুভেচ্ছা আৰু আন্তৰিকতা যাচিলোঁ চিনাকি পৰ্ব কৰিলোঁ তাৰপিছত গামোচা দি আমি চিনাকি পৰ্ব কৰিম এতিয়া সকলোৱে ৰেডি হৈছে গামোচা এতিয়া স্বাগতক গামোচাৰে সন্মান জনাইছোঁ এনেধৰণে আৰু গামোচা যোনবোৰ কাষ্টমাৰকেইটাক আমি গামোচা দি সন্মান জনাইছোঁ এয়া চাওক আমাৰ আৰু সিহঁতৰ পৰা কেইটামান মন্তব্য ল'ম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই ভাগ্যৱান বেংকৰ পইচা ভাগ্যৱানে ক'ব নোৱাৰোঁ কিন্তু মই সুখী হৈছোঁ মই এই বেংকৰ ৰেগুলাৰ কাষ্টমাৰ বুলি কৈ ধৰি লওক আৰু মই ইমান ভাল চালি পাইছোঁ যে তেখেতসকলৰ এই ভৱিষ্যত আৰু উন্নতি হওক বুলি মই এই আশাৰে কামনা কৰিছোঁ মোৰ কোনো বক্তব্য ইমানে ইয়াৰ পাছত আমাৰ ফোন কৰিও আমাৰ কিছুমান অলপ পিছত যাম এইটো আগতে কৰি দিয়ক বুলিও আমি এনেধৰণেও মানে কামবোৰ আমি কৰিব পাৰোঁ আৰু সকলো ইয়াত কৰ্মচাৰীসকলক মই দেখা পাইছোঁ ভাল ব্যৱহাৰ কৰে ভৱিষ্যতে এই অনুষ্ঠানটো আৰু উন্নতলৈ আহিব বুলি মই আশা ৰাখিছোঁ আৰু সকলোৱে আমি কাষ্টমাৰে বিক্ৰীত খাই আজিৰ দিনটো চাই একাপ একেলগে খালোঁ সেইটোও আমাৰ আনন্দৰ কথা গতিকে আজিৰ দিনটো শুভ হওক যাতে দ্বিতীয় অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰিব পাৰক আমাৰ ব্ৰাঞ্চ মেনেজাৰ ছাৰেও গতিকে তাকে কামনা কৰি মোৰ আজি এই সামৰিছোঁ ধন্যবাদ লগতে আমাৰ আজি উপস্থিত জ্যেষ্ঠ গুণীজ্ঞানীসকল আৰু আমাৰ আই মাতৃ এই ব্ৰাঞ্চৰ কাষ্টমাৰসকল আজি সঁচাকৈ এটা শুভক্ষণত আমি উপস্থিত হোৱাৰ নিচিনা আমাৰ সঁচাকৈও ভাগ্যৰে বুলি ক'ব লাগিব মই যদিও এই ব্ৰাঞ্চৰ কাষ্টমাৰ হোৱা নাই তথাপিতো ওই ফালৰ পৰা মই কাষ্টমাৰ হৈ আছোঁ মানে মোৰ মিছেছৰ একাউণ্ট ইয়াত আছে সেইটো সংক্ৰান্ততে প্ৰায়ে আহোঁ আৰু আমাৰ ব্ৰাঞ্চ মেনেজাৰদেৱক লগত বহুত ধৰণৰ কথা বতৰা পাতোঁ আৰু লগতে এটা কথা মই স্বীকাৰ কৰিব লাগিব যে এই ব্ৰাঞ্চ মেনেজাৰৰ সৈতে সকলো কৰ্মচাৰী যিটো কৰ্মৰ পটুতা আৰু কাষ্টমাৰৰ লগত যিটো ৰিলেশ্যন সেই ৰিলেশ্যন যি ধৰণে কৰে সেইটো সঁচাকৈ ধন্য কাৰণ মই কেইবাবাৰো আহিছোঁ কোনোদিনেই না শব্দটো পোৱা নাই তেখেতসকলে পৰাপক্ষত আগতীয়াকৈ কেনেকৈ ছাৰ্ভিচ দিব পাৰে সেইটোৰ ক্ষেত্ৰত বহুখিনি তেখেতসকলে আগবাঢ়ি আহে আৰু লগতে ইয়াত কাষ্টমাৰসকলেও খুব সম্ভৱ মোৰ নিচিনাই কোনো তেনেকুৱা বাধা বিঘিনি বা তেনেকুৱা অসুবিধা পোৱা নাই আৰু ভৱিষ্যতলৈ এই ব্ৰাঞ্চটো যাতে আজি যেনেকৈ বিপদৰূপে ব্ৰাঞ্চটো লাহে লাহে বহল হৈ গৈ আছে ভৱিষ্যতলৈ যাতে আৰু বহল হয় আৰু মানে ষ্টাফ বৃদ্ধি হয় আৰু তেখেতসকলৰ কাষ্টমাৰ ছাৰ্ভিচ সেইবিলাক যাতে সুকলমীয়া হয় তাকে কামনা কৰি সকলোকে ধন্যবাদ দি আপোনালোকেতো সকলোৱে শুনিবি আৰু এতিয়া আমাৰ 76ৰ ফাউণ্ডেশ্যন ডেৰ এয়া কেক কাটিবৰ কাৰণে আমাৰ ব্ৰাঞ্চৰ এয়া কেক কাটি ষ্টাৰ্ট কৰিছে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যিমান পাৰে সিমান সকলোৱে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো মই আজিলৈ ইমানতে সামৰণি মাৰিছোঁ সকলোৱে লগ পাম আৰু নতুন এটা ভিডিঅ'লৈ সকলোৱে চাই থাকিব